তো নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ বিশেষ এটা ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ আমাৰ যিটো আমাৰ বৰিহাট অঞ্চল, এই অঞ্চলত দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰিছে সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা। আজি সপ্তমীৰ সামগ্ৰিক যিটো পৰিৱেশ বা ইয়াতে এতিয়া টাইম হৈছে, মণ্টু দা কিমান হৈছে? মোৰ লগত আছে মণ্টু দা। টাইম হৈছে এতিয়া 11:45। মোৰ উৎসাহ উদ্দীপনা, জুবিনৰ মৃত্যুৱে মানুহ অলপ নিস্তেজ কৰি তুলিছে। সেইকাৰণে পূজাৰ যিটো উৎসাহ, যিটো উদ্দীপনা, সেইটো সম্পূৰ্ণ পূজাৰ থলীত পৰিলক্ষিত হৈছে। আৰু তাৰে কাৰণে মানুহৰ জনসমত সেৰেঙা আৰু একমাত্ৰ কাৰণ হৈছে জুবিনৰ মৃত্যু। পূজাৰ উপস্থিতি সেৰেঙাৰ কাৰণে বা পূজাৰ নাই আজি সপ্তমী, তথাপিও আহিব। তথাপি সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। কেৱল ইয়াৰে এটা অনুষ্ঠানে ইয়াতে যাত্ৰা পাৰ্টি পৰিৱেশন কৰিব, সেইখিনিয়ে মঞ্চখনৰ। বাকী সাংস্কৃতিক সন্ধিয়া একো নাথাকে। সন্ধিয়া বাতিল কৰা হৈছে। কেনেকুৱা মানে এইবাৰ পূজাৰ উৎসাহ একেবাৰে নাই ৰাজ্যত, যিহেতু দুৰ্গা পূজাৰ আগে যিটো আমাৰ দুৰ্ঘটনা ঘটি গ'ল, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। গতিকে আমি মাত্ৰ আধ্যাত্মিক যিখিনি নিয়ম সেইখিনিহে পালন কৰিম। আমি মাত্ৰ মা দুৰ্গাৰ আশীষ ল'ম, সেইখিনিয়ে আৰু কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাই। লগত আছে ইয়াৰে পূজা কমিটিৰ সদস্য নে বাবদ আছে? উমেশ দা আছে। উমেশ দাই দুই এষাৰ কৈ দিব আমাৰ এই দ্বিতীয়বাৰৰ কাৰণে যি আমৰাঙা বৰিহাট অঞ্চলত দুৰ্গা পূজা আয়োজন হৈছে, আৰু দ্বিতীয়বাৰৰ কাৰ্যসূচী সপ্তমী। আজি সপ্তমী কেনেকুৱা আয়োজন এইবাৰ পূজা? জুবিন গাৰ্গে যিটো মৃত্যুৱে আমাৰ তাৰ মাদকতাটো অলপ কমি গৈছে, পূজাৰ মাদকতা কমি গৈছে। তেখেতক শ্ৰদ্ধাঞ্জলি জ্বলাই আমি যি ধৰ্মীয় যিটো আমাৰ অনুষ্ঠান আছে সেইটো চলাই আছোঁ বৰ্তমান। এতিয়া সাংস্কৃতিক কাৰ্যসূচী কি কাৰ্যসূচী কিছুমান এনেই বাতিল কৰা হৈছে। এটা ধৰ্মীয় এটা অনুষ্ঠান, তাৰমানে আপোনাৰ যাত্ৰা পাৰ্টি এটা ধৰ্মীয়, সেই ধৰ্মীয়ই আমি কৰিছোঁ, যাত্ৰা পাৰ্টি এটা কৰিছোঁ। বাকী আমাৰ যিবিলাক আছে আপোনাৰ সাংস্কৃতিক অনুষ্ঠান সেইটো চব বৰ্জন কৰিছোঁ। মানে সাংস্কৃতিক কাৰ্য নাই আৰু থাকিব আপোনাৰ নাম পাৰ্টি মানে দুৰ্গা মাই যিটো আমাৰ আছে এই নাম নে যাত্ৰা পাৰ্টি না ভক্তিমূলক মানে যিবিলাক আছে মানে আমাৰ গান আছে সেইবিলাক বজোৱা হ'ব। আৰু দাদা খুব ব্যস্ত হৈ আছে আজি পূজাৰ কাৰণে। কেনেকুৱা? ভাল লাগিছে। তথাপিও জুবিন গাৰ্গৰ মৃত্যুৱে অলপমান খুব দুখ দিছে মনত খুব। তথাপি আয়োজন বঢ়িয়া। আমি আজি সপ্তম দিনা আমি তাৰমানে কিছুমান প্ৰগ্ৰেম বাতিলো কৰিছোঁ, কিছু ৰাখিছোঁ। আমি জুবিন গাৰ্গৰ মৃত্যুত আমি খুব শোক প্ৰকাশ কৰিছোঁ। অসমৰ এটা উজ্জ্বল নক্ষত্ৰ হঠাৎ মানে নিৰ্বাপিত হৈ গ'ল। এতিয়া আমাৰ কথা তাৰ ভিতৰত এই অঘটনটো ঘটি তাৰ এটা কমিশ্যন লাগে, আৰু দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, আৰু প্ৰশাসনকো আহ্বান জনাইছোঁ তেওঁলোকে ইয়াৰ উপযুক্ত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ক। আৰু আমাৰ এই পূজাখন আপুনিতো দেখিছে, ইয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে বহুত অনুষ্ঠান ইয়াত পতা হৈছে। গতিকে আমাৰ এই পূজাখন সুকলমে যাওক, তেওঁৰ আত্মাই চিৰদিনৰ কাৰণে শান্তি লাভ কৰক, মই আৰু তাকেই কামনা কৰিম। এই লগ পালোঁ ইয়াতে হৰিচন্দ্ৰ দাক আৰু তাবুকা। ইফালে পূজাৰ বিষয়ে তেওঁলোকে কৈ দিব দুই এষাৰ। পূজা পূজাটো ঠিকে চলি আছে। আমাৰ অতি আপোন জুবিনদাৰ কাৰণে অলপ দুখ লাগে। সেইটো দুখ হ'লেও আৰু দুখ কৰি থাকিব নোৱাৰা। বছৰৰ মূৰত পূজা এটা হয়, সকলো ভক্তসকলে ৰাইজে এটা সেৱা কৰাৰ কাৰণে ৰখি থাকে। সেইকাৰণে অলপ ৰং তামচা বেছি নকৰি অলপ সেই ধৰণৰ আৰু কোনো সাংস্কৃতিক কাৰ্যসূচী নাথাকিব, ইয়াতে মাত্ৰ যাত্ৰা পাৰ্টি থাকিব। কোনো সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰা হৈছে জুবিনদাৰ কাৰণে। বৰিহাটৰ এয়া দ্বিতীয় বৰ্ষৰ আমাৰ সম্পূৰ্ণ প্ৰস্তুতি, আৰু এইবাৰ প্ৰস্তুতিত আমি সঁচাকৈয়ে খুব অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছে, কিয়নো অসমবাসী ৰাইজৰ লগতে সম্পূৰ্ণ ভাৰতবাসীয়ে আজি শপত ম্ৰিয়মান। আমাৰ প্ৰিয় শিল্পী জুবিনদাৰ আকস্মিক মৃত্যুত আমি এইবাৰৰ নৱমী তিথিত যিমানবোৰ সাংস্কৃতিক অনুষ্ঠান আছিলে সকলোবোৰ আমি এইবাৰ বাতিল কৰিছোঁ। আৰু কিন্তু ধৰ্মীয় অনুষ্ঠান হিচাপে আমি অষ্টমী তিথিৰ দিনাখন আমি আমাৰ যিখন যাত্ৰাভিনয় সেইখন আমি ৰাখিছোঁ ৰাইজৰ বিপুল লাভিত, আৰু সেইখন সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে আমি পালন কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।